মানুহ এনেকৈ আছে সেইবিলাক আজি বালিৰ পৰা নহ'বা মানচি কলিয়া খাই থাংলা আহিছোঁ জামুগুৰি পৰা আহোঁতে আপোনাৰ ৰাইট চাইডে আৰু তেজপুৰ পৰা আহোঁতে লেফ্ট চাইডে আমি এতিয়া কলিয়া খাই থানতে আছোঁ আৰু লগত মোৰ ওচৰত দাদা নিপুদা সেইটো দেখুৱাই আছোঁ সেইটো আমাৰ নিপুদা আছে আৰু এতিয়া বোলক দেখুৱাওঁগৈ ইমান জাগ মানে আৰু এজন দাদাক লগ পালে যে মোৰ বহুত পুৰণা দাদা এইজন চা এইফালে আহা আন্ধাৰ হৈ আছে এইফালে আহা আন্ধাৰ হৈ আছে এইজন দাদাই লৈ আহিছে এইখন লৈ আহিছে আৰু মই লৈ আহিছোঁ এইখন চুমু আৰু অথনিতে দেখুৱাইছিলোঁ নিপুদা বুলি সেই নিপুদা এখন বলেৰ লৈ আহিছে তাৰপিছত এইটো নিপুদা এইটো চুমুকে দেখুৱাই আছে এইটো বাকী বলক বস্তুখিনি দেখুৱাওঁগৈ আৰু এখন গাড়ী দেখিলোঁ এইখন চাওক না গাড়ী কিমান দিনৰ পুৰণা গাড়ী ৰেজিষ্ট্ৰেশ্যন চাওক না AX44 ব্ৰিটিছৰ দিনৰে গাড়ী এখন কি মস্তি লাগিছে সেইকাৰণে চাওক না গাড়ীখন চাওক বাপৰে দৰ্জাখন খুলি চোৱাচোন সোমাব পাৰি নেকি লক কৰি থোৱা আছে এইটো নাই লক কৰা নাই এইটো লক যাম হৈ গ'ল গোটেই নিগনিয়া কুটি মেলি অৱস্থা নাই কিন্তু বহুত পুৰণা গাড়ী এনি ষ্টেং চাওক না আগৰ কেনেকুৱা ষ্টেং সৰুকৈ সেইটো চাওক এইফালে আৰু বাহিৰটো দেখুৱাই দিওঁ ভালকৈ ইয়াতে বহি পেলাই চাহ খাই আছে মাইকী মানুহখিনি আৰু ই তাত নামঘৰত মানে মন্দিৰটোত পুথি বহি আছে বৰ্তাজনে ইয়াতে গাড়ী ৰখোৱা ঠাই আছে চাহ খাবলৈ মাতিছে চাহটো খাই লওঁ বুলি কুকুৰটো চাগে কি মৰম লগা দালি ক'ত বনাব এতিয়া ক'ত বনাব অঁ চুটুটুতে বনাব কি বনাই আছে আম চোৱা ইমান তলত আম দিছে চোৱা আম চাওক না কিমান তলত লাগিছে কোনোবাই খাব নি খাই যদি কমেণ্ট কৰি জনাব দেই কিমান তলত আম লাগিছে একদম ফুলনি মানে বাগিচা মানে ফুলনি এৰিয়া ফুলৰ বাগিচা মই যেতিয়া আহিছিলোঁ আপোনাৰ তেতিয়া প্ৰায় 2 বছৰ 2.5 বছৰমান আগত তেতিয়া আপোনাৰ মানে ঠাণ্ডা সৰুকৈ আছিলে এতিয়া আপোনাৰ গোটেই একদম খাপৰি লগালে এতিয়া গাড়ী দিছে নাই গাড়ী আহিবৰ পৰা জেগা বনাই দিলে কি ধুনীয়া সুন্দৰ এটা পৰিৱেশ হৈ গ'ল মই যোনখিনি মানুহ আনিছিলোঁ এইয়া তাত বহি আছে কলিয়াখাই থানৰ ভিতৰতে ফুলনি বাগিচা এখন দেখিলোঁ ফল মূলৰ দেখিলোঁ আৰু লগত দাদা আছে মানে মালিক দাদাই ক'ব এতিয়া কি ক'ব এইখিনিয়ে চাকুলেন বিভিন্ন প্ৰজাতি আছে এইটো কি পুলি হয় এইবিলাক চাকুলেন জেব্ৰা ভেৰিয়েণ্ট মানে বিভিন্ন প্ৰজাতি আছে আৰু ইলাচি নেমু লাগিয়ে আছে কাৰোবাক লাগিলে একদম লৈ যাব পাৰিবহি এইজোপা টকৌ গছ নেকি এইজোপা চাইনিজ মানে আপোনাৰ টকৌ গছৰ নিচিনাকৈ হয় নেকি আছে ৰাবাৰ প্লেন এইটো নেকি ব্লেক ৰাবাৰ প্লেন
ৰেড লেডি এইজোপা দ্বিতীয়বাৰ ন তাৰপিছত এই আপোনাৰ আম এজোপা দেখিছিলোঁ একে চাপৰতে লাগি থকা সৰু কৰজা টেঙা মই ফাৰ্ষ্ট টাইম দেখিছোঁ বাৰু দেই এইটো নহয় জানো ফাৰ্ষ্ট টাইম দেখিছোঁ বাৰু এইটো আৰু এইটো কি বস্তু এইটো অসমৰ পুৰণি খেতি এইটো কি বস্তু এইটো এইজোপা ফুলেই আৰু আমজোপা চব গিলৈ উঠিছে এইখিনি গিলৈ মানে গিলৈ যে যিটো পতঞ্জলিত বৰ্তমান ঔষধ হিচাপে ব্যৱহাৰ হয় ডায়েবেটিছৰ কাৰণে তেতিয়া কাৰোবাৰ যদি ডায়েবেটিছ আছে ইয়ালৈ আহিব এই ইয়াতে আছে লৈ যাব পাৰিব হিলৈ কাটিং পাব লৈ যাব পাৰিব ব্লেক বিভিন্ন প্ৰজাতিৰ ফুল আছে আপোনাৰ তাৰপিছত ফল মূলো আছে এলোভেৰা আছে এইটো খোৱা এলোভেৰাটো এইটো তাৰপিছত এইজোপা কি গছ হয় ফাৰ্ণ হয় ঢেকীয়া জাতীয় গছ ঢেকীয়া জাতীয় গছ মই আৰু এটা এইটোৱে সেইটোৱে একে নেকি এইটো কোব্ৰা চেঞ্চিভেৰিয়া এইটো কোব্ৰা চেঞ্চিভেৰিয়া এইটো কি বস্তু হয় এইবিলাক হেংগিং হয় ফুল ফুলে সজাব আমজোপা আছিল কোনজোপা এইজোপা ন এইজোপা তাৰপিছত এইফালে ফুল আছে ঢেৰ আছে কচু পুলি আছে এন্থুৰিয়াম বাৰ্ডনেছ ফাৰ্ণ ষ্টেগহৰ্ণ ফাৰ্ণ এতিয়া আপুনি গোটেইখিনি বিষয়ে অকণ ভালকৈ কৈ দিয়ক সকলোখিনিয়ে মোৰ ইয়াত পোৱা যায় হয় মানুহে বিচাৰে ৰুদ্ৰাক্ষ গছ দেখিছে নাই ৰুদ্ৰাক্ষ গছ মই দেখা নাই বাৰু এইজোপা ৰুদ্ৰাক্ষ গছ এইজোপা এয়া তামোল পুলি নে নাৰিকল পুলি জাহাজী জাতৰ ৰঙা ৰঙা হয় ডাঙৰ ডাঙৰকৈ গছ আছে নাহৰ লিচু আমটো আপোনাৰ কেইবাটা জাতিৰো আছে আপোনাৰ এইটো সুবৰ্ণৰেখা আৰু সেইজোপা যে লাগি আছে সেইজোপা লেঙেৰা মানে দোকানত যোনটো কিনা হয় যে কিনিবলৈ পোৱা যায় এতিয়া আমাৰ দাদাই ক'ব ক'ত মানে মেইন লোকেশ্যনটো কোন জেগা হয় এনেকৈ দাদাই এতিয়া বুজাই দিব আৰু কলিয়া গোসাঁই থান লখৰা শোণিতপুৰ ডিষ্ট্ৰিক্ট মানে জামুগুৰিৰ পৰা আহোঁতে আপোনাৰ ৰাইট চাইড আহিব লাগিব লখৰা বজাৰ চাইডে আৰু তেজপুৰৰ পৰা আহিলে আপোনাৰ লেফ্ট চাইডে আহিব লাগিব লখিমপুৰ ৰোডত লেফ্ট চাইডে আৰু কাৰোবাক দৰকাৰ হ'লে মোক কণ্টেক্ট কৰিলেও হ'ল